हाय फ्रेंड्स स्वागतम जनाइছো আপোনালোকক টু আসামি সিস্টাৰছৰ অন্য এটি ভিডিও লৈ আজি আমি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছো সেইটো হৈছে চিকেন বিৰিয়ানী তাৰ কাৰণে মই লৈছো 3 গিলাস বাসমতি চাউল ইয়াত 2 গিলাসে দেখুৱা হল বেয়া নাপাব মই 3 গিলাস লৈছিলো তেতিয়া হলে সাবসুন বলক মইনো এই ৰেচিপিটো কেনেকৈ বনাও তাৰ কাৰণে মই লৈছো ইয়া পদুনা পাত এক মুঠি মান লৈছো আৰু ইয়া ধনিয়াও লৈছো মই এক মুঠি মান আৰু এটা ডাঙৰ সাইজৰ পিয়াজ এনেদৰে কাটি লৈছো আৰু অলপ পিয়াজ আৰু আদা নহৰু অলপ এনেকৈ খুন্দি লৈছো মই আপোনালোকে মিক্সিত পিছি লব পাৰে তাৰ পাছত মই এফালে কুকাৰটো পাতি দিলো গেছৰ জুইটো মিডিয়াম কৰি লৈছো কুকাৰটো গৰম হোৱাৰ পাছত মই ইয়াত দিছো মিঠাতেলখিনি গৰম হোৱাৰ পাছত মই ইয়াত দিছো গোটা জিৰা কেটা ফুটি অহাৰ পাছত মই ইয়াত পিয়াজ দি দিছো এইখিনি ভালদৰে লৰাই লৈছো এইখিনি অকমান কেঁচা গুণটো যোৱাৰ পাছত মই ইয়াত খুন্দি থোৱা পিয়াজ আৰু আদা নহৰুখিনি দি দিছো তাৰ পাছত মই ইয়াত অকনমান দিছো জলকীয়া গুৰি আধা চামুচ মানৰ সমান হালধি দিছো আধা চামুচ মানৰ সমান নিমখটো দিছো মই সোৱাদ অনুসৰি এতিয়া গুটেইখিনি মই ভালদৰে লৰাই লম তাৰপাছত মই ইয়াত জিৰা গুৰি দিলো 1 চামুচ অকনমান চেনি দিছো কালাৰটো ভাল হয় আৰু সোৱাদটো ভাল হয় বেছি দি নিদিব অলপ দিব তাৰপিছত মই এটা বিলাহী এনেদৰে কাটি দিছো দীঘলকৈ আপোনালোকে পেষ্ট বনাইও দিব পাৰে তাৰপিছত এইখিনি লৰাই লৈছো বিলাহীখিনি গলি অহালৈকে এইখিনি লৰাব লাগিব তাৰপিছত মই ইয়াত 2 চামুচ মানৰ সমান পানী দি দিছো যাতে বিলাহীখিনি সোনকালে গলি যায় তাৰপিছত মই ভাঙি দিছো হেতাখন দি তাৰ পাছত মই চিকেনখিনি ধুই ৰাখিছিলো ইয়াত দি দিছো আপোনালোকে চিকেন বিৰিয়ানী হয়তো চাউলখিনি 80% মান সিজাই তেনেকে লেয়াৰ দি দিও বনাব পাৰে মই আজি আপোনালোকক অলপ বেলেগ ধৰণে বনাই দেখাইছো কম সময়তে আপোনালোকৰ বনোৱা হ'ব বেছি কষ্টও নহয় এনেকে বনাই খাই চাবচোন একদম টেষ্টটো বহুতেই ভাল লাগে তাৰপিছত মই অকনমান ঢাকি দিলো তাৰপিছত ইয়া পানী ওলাই গৈছে চাওক তো ইয়া পানীখিনি শুহি গল মই অলপ লৰাই ললো তাৰপিছত মই ইয়াত অলপ পদুনা পাত দি দিছো তাৰপিছত ধনিয়াও দি দিছো মই অকমান অলপ থৈ দিছো মই অলপ দিছো অলপ থৈ দিছো এইখিনিও ভালদৰে লৰাই লম লৰাই লৈছো তাৰপিছত মই ইয়াত দিম দৈ চাওক দৈ ইয়াৰ মই পানীটো পেলাই দিছো ডাঠ অংশটোহে থৈছো সো দৈ মই ইয়াত এখন মিডিয়াম সাইজৰ চামুচৰে 5 চামুচ মানৰ সমান দি দিছো কোনে চিকেন বিৰিয়ানী খাই ভাল পায় বাৰু জনাবচোন এনেকে যদি আপোনালোকে বনাই খাই বেছি সময়ৰো প্ৰয়োজন নহয় সোনকালতে বনোৱা হৈ যাব মই বেছি টানকৈ আপোনালোকক বনাই দেখুৱা নাই কিন্তু টেষ্ট একদম হোটেলৰ দৰে হ'ব তাতকৈ বেছি ভালহে হ'ব এবাৰ বনাই খাই চাবচোন নিশ্চয় ভাল পাব তাৰপিছত মই দৈখিনি দি লৰাই দিছো মাংসটো বহুত সিজাই নেপেলাব আপোনালোকে অলপ আধা সিজা কৰিব বেছিকৈ সিজাই পেলালে নহলে আমি যেতিয়া কুকাৰটো বন্ধ কৰি সিটি মাৰিম মাংসখিনি গুটেইখিনি একদম সৰু হৈ যাব মই লৰাই লৈছো আমাৰ ৰেচিপিটো বাৰু কেনেকুৱা লাগিছে ভাল লাগিছে নে লাইক এটা কৰি দিব দেই ভাল লাগিছে যদি তাৰ পাছত মই এইখিনি অলপ সময় লৰাই দিলো তাৰ পাছত মই ইয়াত চাউল দিছিলো মই 3 গিলাস আৰু ইয়াত মই পানী দিম 3.5 গিলাস মানে 3 গিলাস আৰু আধা দি দিম পানীখিনি দিয়াৰ পাছত মই ইয়াত চাউলখিনি দি দিছো চাউলখিনি মই ধুই ৰাখিছিলো দি দিলো গুটেইখিনি চাউল তাৰ পাছত মই ইয়াত ওপৰত দি দিছো পদুনা পাত ধনিয়াখিনিও মই দি দিম একেসাথে বনোৱা বুলি যে কয় মই আজি তেনেকৈ আপোনালোকক বনাই দেখাইছো লেয়াৰ দি বনাই দেখুৱা নাই কাৰণ বেছি সময় যদি আপোনালোকৰ হাতত নাথাকে এনেকৈ বনাব পাৰে টেষ্ট বহুতেই ভাল লাগে তাৰ পাছত মই এইখিনি দিয়াৰ পাছত 3টা কেঁচা জলকীয়া দি দিছো ফালি এটা গুণটো বহুত ভাল লাগে আৰু নিমখটো মই অলপ দি দিছো আগতেও যেহেতু নিমখ দিয়া আছে মই অকনমান দিছো আপোনালোকে জোখমতে নিমখটো দিব তাৰপিছত মই মিডিয়াম ফ্লেমত এটা সিটি মৰাই লম সিটি মাৰিলে তাৰপিছত কুকাৰটো মই নিজে ঠাণ্ডা হ'বলৈ দিলো কুকাৰটো ঠাণ্ডা হোৱাৰ পাছত মই এটো খুলি দিছো ঢাকনাখন চাওক আমাৰ বিৰিয়ানী ৰেডি হৈ গল কিমান ধুনিয়া হৈছে চাওক এটা হৈছে আৰু যেতিয়া মই কুকাৰৰ ঢাকনাখন খুলিছো ইমান ধুনিয়া সেন্ট এটা মলমলাই গৈছে ৰুমটোত মই আপোনালোকক মানে কৈ বুজাব নোৱাৰিম
আপোনালোকৰ মানে থকা হ'লে আপোনালোক ওচৰত খাওঁ খাওঁ লাগিল হয় এয়া চাওক কিমান ধুনীয়া হৈছে পানীৰ জোখটো বহুত ভাল হৈছে লদা লদা হৈ যোৱা নাই এয়া চাওক মই এখন কাটা চামুচ দি এয়া তলফালৰ পৰা এনেকৈ চাইছোঁ যিহেতু আমি আপোনালোকক প্ৰতিটো ভিডিঅ' মানে প্ৰতিটো ৰেচিপি সহজ পদ্ধতিৰে বনাই দেখাম সেইবাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কেনেকুৱা লাগিছে বাৰু আমাৰ ৰেচিপিটো জনাবচোন যদিহে আমাৰ এই ৰেচিপিটো ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু যিসকল আমাৰ চেনেলৰ নতুন সদস্য হয় যিসকলে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সেইসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সোনকালে পায় আমাৰ এই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম এটা অন্য ৰেচিপিৰ সৈতে